জগন্নাথ কিয় আইলা অভাগীৰ ঘৰে সুন্দৰ নহয় জমকাল ৰাতি নহয় জঞ্জাল পলুৱাই ৰাখিম কাৰ ঘৰে হে জগন্নাথ কিয় আইলা অভাগীৰ ঘৰে ও হে জগন্নাথ কিয় আইলা অভাগীৰ ঘৰে এ হৰিয়ে কংকৰ কাৰাগাৰে পুত্ৰ চিৰি হৰি ঐ ৰাম ৰাম পুত্ৰৰৈ গানে পৰি ধৰা যমুনাৰ মাজে গৈলা ভেষ ধৰি কৃষ্ণ ককুলাতে লৈহে জগন্নাথ কিয় আইলা অভাগীৰ ঘৰে। হয়, আপুনি আগত এই কেছেট বনাইছিলে বুলি শুনিছিলোঁ বাৰু। কি কেছেট বনাইছিলে? প্ৰাণসখী আৰু 95তে বনাইছোঁ। আৰু আপুনি গান গাইছিলে নেকি তাত? তাত মই মিউজিক সংযোগ কৰিছোঁ। এই গীতটো গাইছে অনুপম শইকীয়াই, মই নিজে প্ৰযোজনা কৰিছোঁ। তাৰপিছত এইটো বুলিয়েই নহয়, মই এই 8টা গীত অনিমা চৌধুৰীক লৈ পেলাই, অনুপম শইকীয়াক লৈ পেলাই, হয়, নিতুমণিক লৈ পেলাই, হিমনাথৰ ঘৈণীয়েক সিহঁতক লৈ পেলাই মই কেছেটটো কৰিছোঁ। তাত 8টা গীত মোৰ আছে, বাণীবদ্ধ কৰা আছে। 8টা গীত বাহিৰা আৰ্টিষ্টবিলাকে লৈ পেলাই মই কৰিছোঁ। আৰু আপুনি তাত গান গাইছিলে নে কিবা কিবি বজাইছিলে নেকি? আৰু মিউজিক তাত মই তাবলা বজাইছিলোঁ। তাবলা বজাইছিলে। আৰু গীটাৰো বজাইছেগৈ আপুনি অলপ? এইবিলাক জানো আৰু। গীটাৰটো বুলি কথা নাই। মুঠতে 95তে মই প্ৰাণসখী কেছেটটো হয়, শুনিছিলোঁ অলপ। জানমণি গাভৰু দুটা কেছেট বনাইছোঁ। এটা বিহুগীত বনাইছোঁ জানমণি গাভৰু বুলি, তাত মই দুটা কেছেটৰ মই প্ৰযোজনা কৰিছোঁ। এই জানমণি গানটো মনত আছে নেকি? অলপ অকণমান গাই দিব পাৰি। অকণমান গাই দিয়কচোন বাৰু। মই গোৱাহে, মই নিজে নাগাওঁতো। হয়, তেওঁ অলপ গুণগুণালে ভাল লাগিব। উৰুকা নিশাৰী তুমনি কুলি কেতেকীৰ বিননি দুভাগ ৰাতি কান্দো মই উচুপি ঐ উচুপি তোমালৈ মনত পৰি। হয়, অলপ পাহৰিছে আৰু। হয়, মই মিউজিকে কৰোঁ। হয়, গীটাৰ, মেট্ৰিক, হাৰমনিয়াম, তবলা মই চব বজাওঁ। মাত্ৰ বাঁহী বাদে গোটেইখিনি পাৰে আপুনি? সেইখিনি মই পাৰোঁ বুলি মই নকওঁ। হয়, তাৰমানে মই যিকোনো গীত গালে তাল মান লয় ছন্দ ৰাখি পেলাই মই গীতবিলাক গাওঁ। আৰু কাৰোবাৰ ভুল দেখিলে ধৰাটো পৰি যায় মোৰ চকুৰ। ল'ৰাও এতিয়া এই গীটাৰ বজাই পিনি ক'ৰবাত চাকৰি পাইছে বুলি শুনিছোঁ। নিশ্চয়। ক'ত পাইছে বাৰু এতিয়া? এইটো কলা সংস্কৃতি বিভাগত কৰে, আৰ্ট এণ্ড কালচাৰ। ক'ত কৰে? মিজোৰামত। শুনি ভাল লাগিছে বাৰু। গীটাৰটো মোৰ ল'ৰাটোক মই শিকাইছিলোঁ, আৰু মোৰ ল'ৰাক ধৰি শিকাইছিলোঁ। মোৰ ল'ৰাটো গীটাৰ বজায়, কীবৰ্ড বজায়, এতিয়া গোটেইখিনি বজাব পাৰে চাগে। সিটো মিউজিক বজাই পেলাই দৰমহা পায় আৰু। ঠিক আছে বাৰু, ধন্যবাদ থাকিল।